আজি বেদিকক স্কুলত থৈ আহিয়ে আমি লগে লগে আহি পাই গ'লোঁ চি ফুড মাৰ্কেট আৰু চি ফুড মাৰ্কেট অহাৰ কাৰণটো হৈছে মই ভাবিছিলোঁ সৰিয়হৰ লগত সৰু মাছ বনাম বুলি দেই, এনেকুৱা সৰু মাছ। কিন্তু কি হ'ল, পিছত মই দেখিলোঁ যে অকল মিডিয়াম চাইজৰ মাছ। এনেই মই মানে ইয়াত আহিলে সৰু মাছ নিয়ে থাকোঁ, সেইকাৰণে ভাবিলোঁ এনেকুৱা মিডিয়াম চাইজৰ নিছোঁ, এনেকুৱা 5টা ল'লেই হৈ যায়। মানে আপোনালোকে বহুতে মোক কৈ আছিলে যে মোৰ ব্লাডৰ কাৰণে কলডিল খাবলৈ, আৰু মই আজি কলডিল পালোঁ, সেইকাৰণে কলডিল লৈ ল'লোঁ। আৰু লগতে এয়া দেখিছেনে পিঁয়াজৰ পাতো পালোঁ, সেয়াও লৈ ল'লোঁ। মানে সৰু সুৰা বস্তু যি পাইছোঁ লৈ লৈছোঁ। আৰু জলকীয়া লৈ লৈছোঁ, লগতে গোমধান লোৱাৰ কাৰণ হৈছে মই ইমান নাখাওঁ বাৰু, কিন্তু আমাৰ বেদিকে মানে মাইক্ৰ'ৱেভ কৰি দিলে মানে সি খাই ভাল পায় গোমধানটো, কোমল কোমল পায়, দাঁত আছে যে এতিয়া। আৰু লগতে সৰু চাইজৰ পিঁয়াজ, আৰু এয়া হৈছে চাওকচোন চেনি কল বুলিয়ে কয় নেকি, ইমান সৰু সৰু। আৰু তাৰপিছত এয়া তিতা কেৰেলা হয়, মই যিহেতু তিতা কেৰেলা খাই একদম বেয়া পাওঁ, সেইকাৰণে নাই লোৱা। আৰু লগত এয়া কচুপাত পাইছিলোঁ, কচুপাত নল'লোঁ, কিন্তু খাব পাৰিনে নাজানো প্ৰেগনেঞ্চিৰ পৰা, আৰু আকৌ ভাবিলোঁ মুখ খোজুৱলৈ কি হ'ব। লগতে এয়া হৈছে আপোনাৰ গাজ টেঙা, আৰু এয়া বেঙেনা পিটিকা বনাম বুলি লৈ লৈছোঁ। আৰু এয়া হৈছে আপোনাৰ তেঁতেলী টেঙা। ঘৰত আহি পেলাই মই প্ৰথমতে কি কৰিলোঁ, সৰিয়হৰ যিমানখিনি আছিল তিয়াই দিলোঁ। কিন্তু এবাৰ প্ৰথমবাৰ বনাইছোঁ যে সৰিয়হৰ সৈতে, মই একেবাৰে ভাল হোৱা নাই, একদম ইমান বেয়া হৈছে খাবলৈ টেষ্টটো। মাছখিনি আকৌ পিটিকাও কৰিলোঁ মই, লগতে বেঙেনাও পিটিকা কৰি দিলোঁ, এনেকৈ ভাল লাগিছে চাতে। আৰু মাছকেইটা ভাজোঁতে যি অৱস্থা হয় চাব দেই, ধুই মেলি ধুনীয়াকৈ চফাকৈ কাটি কুটি ল'লোঁ। কিন্তু বনাওঁতে মানে কি হ'ল, যিহেতু আপোনালোকে জানে আমাৰ ষ্ট'ভটো এতিয়া বৰ্তমান কাইলৈহে ফিটিং কৰা হ'ব, সেইকাৰণে চব মানে ৰাইচ কুকাৰতে বনাবলগীয়া হৈছে। এইটোত মানে বৰ বেয়াকৈ লাগি ধৰিলে, তাৰপিছত মানে উল্টাওতে মানে ভাঙি চিঙি অৱস্থাই নাই, আপোনালোকে দেখিছে এয়া কণ্ডিশ্যন। তাৰপিছত এয়াই যিমানখিনি তেল আছিল তাতেই মই পিঁয়াজ দি দিলোঁ। আৰু কি হয় জানেনে, মই যে এইবাৰ পিঁয়াজ চবেই কৈ আছিলে মই বেছিকৈ নাভাজোঁ, পিঁয়াজটো বগা হৈ আছিলে, ইমানেই ভাজিলোঁ কোলাই হৈ গ'ল পিঁয়াজখিনি জানেনে। সেইকাৰণে খাওঁতে অকণ তিতা তিতা এটা ফ্লেভাৰ আহিছে, ইমানে বেয়া হৈছিল মানে কি কম কৈছোঁ নহয়। মোৰ মানুহজনো আজি কৈছে এইটো কেনেকুৱা হৈছে, মোৰ মানুহজনে জ্বলা নিচিনা পালে বুলি কৈছে। আৰু বাকীয়ে মই মাছ দি দিছোঁ, কিন্তু ইমানো একে মানে কৈছোঁ নহয় একদম মানে কি হৈছে ভগৱান নাজানো, আৰু এনেকুৱা নবনাওঁ আৰু দেই। আপোনালোকে ক'বচোন মই কি ভুল কৰিলোঁ। আৰু এটা ভুল হ'ল মানে কি, যোনটো মই সৰিয়হ লৈছিলোঁ সেইখিনি সৰহ হ'ল, মই অকণ কমকৈ ল'ব লাগিছিলে। মানে সৰু পেকেট আছিল, মই কৈছোঁ নহয় একদম মোৰ আন্তাজ বেয়া। আৰু এয়া মাছৰ পিটিকা বনালোঁ, আৰু লগতে বেঙেনা পিটিকা বনালোঁ। আৰু এইখিনি আজি দুপৰীয়া সাজ এনেকৈয়ে বনালোঁ। আৰু আপোনালোকক অকণ খাই দেখাম বুলি ভাবিলোঁ, এনেইতো সদায় সদায় সজাই পেলাই নেদেখাওঁ, ভাবিলোঁ আজি অকণমান বনাই দেখাওঁ কেনেকৈ খাওঁ, নহয়নে। আজি এনেকৈ খাই মেলি তাৰপিছত বেদিকক আনিব যাওঁ বুলি ওলালোঁ, যিহেতু সি 8:30 বজাতে যায় ৰাতিপুৱা, আৰু পিছবেলা 5:30 ছুটি হয়। এয়া তাক লৈ ল'লোঁ, আৰু দেখিছেনে সি মোৰ ৰেকৰ্ড কৰিব দিয়া নাই। আজিৰ কাৰণে ইমানেই, বাই বাই।